এক দুই ইয়া ওয়াও নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় এণ্টাৰটেইনমেণ্ট চেনেল ক্ৰেজি মানৱ ভাই আজি এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি ভিডিঅ'টো আপোনালোকক যথেষ্ট এণ্টাৰটেইন কৰিব তো চাই থাকিব সম্পূৰ্ণৰূপে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব এণ্ড না এয়া দেখিবলৈ পাইছেনে বন্ধুসকল বেলুন পূজাত দুৰ্গা পূজাত ওলোৱা বেলুন 24টামান বেলুন আমি এনেকৈ ফুলাই ৰাখিছোঁ আৰু এই বেলুন কেইটাৰ সৈতে আজি এটা সুন্দৰ এক্সপেৰিমেণ্ট কৰিবলৈ গৈ আছোঁ তো ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণ উপভোগ কৰিব আৰু যদি ভাল লাগে লাইকটো কৰিবলৈ নেপাহৰিব দেখিবলৈ পাইছে এই বাঁহডালত আমি ধুনীয়াকৈ এনেকৈ বান্ধি দিম আৰু বান্ধি কেনে এই গাঁতটোত বাঁহডাল পুতি তাৰ পাছত বাঁহডাল ইয়াত পুতি দিম আৰু পুতাৰ পিছত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে চ' ভিডিঅ'টো চাই থাকক বন্ধুসকল দেখিবলৈ পাইছেনে এয়া হৈছে বেলুন স্তম্ভ বেলুন টাৱাৰ আমি নিৰ্মাণ কৰি আছোঁ এতিয়া বেলুন টাৱাৰ আপোনালোকে বিভিন্ন টাৱাৰ দেখিছে বেলুন টাৱাৰ হয়তো আজি প্ৰথমবাৰ দেখিছে এই বেলুন টাৱাৰটো আমি এতিয়া এই গাঁতত সোমোৱাই দিম আৰু দুটামান লগাব আছে তো লগাই দিওঁ বন্ধুসকল আমি এই গাঁতত ভৰোৱাৰ যি প্লেনিং কৰিছিলোঁ সেই প্লানিং মতে এতিয়া বস্তুটো নহ'ব কাৰণ আমি কেৰাচিন দি এইটো জ্বলোৱাৰ কথা আছিল কিন্তু কেৰাচিন দিয়াৰ লগে লগে ফুটি গৈছে বেলুনবোৰ গতিকে আমি ইয়াক ফুটাব নোৱাৰিম অন্য এটা এক্সপেৰিমেণ্ট কৰি চাওঁ এতিয়া জুইৰ লগত নহয় এতিয়া গোটেই বেলুনখিনি পানীৰ লগত কৰা হ'ব এক্সপেৰিমেণ্ট
চ' বন্ধুসকল এয়া হৈছে আমাৰ বেলুন টাৱাৰ জুইত আমি এক্সপেৰিমেণ্ট কৰিব নোৱাৰিলোঁ তো এতিয়া পানীত এই মানে বেলুন টাৱাৰটো এতিয়া আমি কি কৰি দিম গিৰাই দিম তো কি হয় চাওচোন তো আপোনালোকে চাই থাকক বেলুন টাৱাৰ পানীত পৰিলে কি হয় कुछ भी नहीं हुआ दिस इज द बैलून टावर और एक बार करके देखते हैं या बैलून को अभी फोड़ना है इस हिलगुट्टी से हम इस बैलून को फोड़ने की कोशिश करते हैं नहीं लगा एक बार फिर कोशिश करके देखते हैं বন্ধুসকল চ পানীত টেষ্ট কৰিলোঁ জুইত টেষ্ট কৰিব বিচাৰিছিলোঁ কিন্তু নহ'ল এতিয়া এইটো হৈছে কেৰাচিন তেল এই কেৰাচিন তেলৰ সৈতে বেলুন অৰ্থাৎ মানে প্লাষ্টিক ভাল ৰিয়েকশ্যন কৰিছে চ' আমি এতিয়া এটোপাল পদ্ধতি দিম কি হয় আপোনালোকে ভালদৰে চাই থাকিব ইয়াৰ নাম হৈছে পানী কোমৰা বেলুন চয় পানী কোমৰা বেলুন আমি এতিয়া ফুটাই দিম এইটো হৈছে ৰঙালাও বেলুন চব বন্ধুসকল এইদৰে আজি ভিডিঅ'টি সমাপ্ত কৰোঁ আপোনালোকৰ যদি ভাল লাগিলে লাইক কৰি দিব